1 বিঘা মাটিত মোটামুটি 20,000 টকা ইনভেষ্টমেণ্ট কৰি আপোনালোকে ইনকম কৰিব পাৰিব 3 লাখৰ পৰা মানে 2 লাখৰ পৰা 3 লাখ টকাৰ ভিতৰত এতিয়া 400 তেনেকুৱা হৈ আছে 400 টকাত আপুনি বিক্ৰী কৰিছে গাহৰি ফাৰ্মৰ পৰা হয় আপোনাৰ পোৱালি বিক্ৰী আপোনাৰ 10-12 লাখ টকা হয় প্ৰতি বছৰে উপাৰ্জন কৰিছে ছাগলী খৰচা বাদ দি 3 লাখ মান টকা হয় নমস্কাৰ বন্ধুসকল মই সুদীপ্ত বৰা আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু আজি এটা আটকে দামী খেতি এটাৰ ওচৰত আপোনালোকক দেখুৱাব বিচাৰিছোঁ আচলতে দামী খেতি বুলি যে কৈছোঁ মোৰ বেকত আছে ভোট জলকীয়া মই বৰ্তমান উপস্থিত আছোঁ আমাৰ গোলাঘাটৰ তৰফাত গাঁৱত এজন দাদাই 2005 চনৰ পৰা জলকীয়া খেতিৰ লগত জড়িত আৰু 2005 চনৰ পৰা জলকীয়া খেতি কৰি তেখেতে স্বাৱলম্বী হৈ আছে ইনভেষ্টমেণ্ট কৰিছে মাত্ৰ 20,000 টকা আৰু আজিৰ ডেটত তেখেতে জলকীয়া বিক্ৰী কৰি আছে 400-450 টকা পৰ্যন্ত ভোট জলকীয়া খেতিৰ লগতে গাহৰি ফাৰ্ম ছাগলী ফাৰ্ম সকলোখিনি আছে ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি মই আশা কৰিলোঁ আৰু ভাল লাগিলে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব অকণমান চিনাকি কৰাই দিওঁ প্ৰথম অৱস্থাত মই ভোট জলকীয়াৰ বিষয়ে অকণমান জানি লওঁ আহক দাদা নমস্কাৰ আপোনাৰ অকণমান পৰিচয়টো দি দিয়ক মোৰ নাম জিতু গগৈ হয় গোলাঘাটত ঘৰ গোলাঘাট তৰফাত আহোঁ মানে ভোট জলকীয়া খেতিৰ লগত আপুনি কিমান দিনৰ পৰা জড়িত ভোট জলকীয়া খেতিৰ লগত মই 2005 চনৰ পৰাই ভোট জলকীয়া খেতিটো কৰি আছোঁ কিমান কৰিছে এবাৰ ভোট জলকীয়া এতিয়া এডোখৰ এবিঘা আছে গোটেইখিনি 1 বিঘা মাটি জলকীয়া কৰিবলৈ যাওঁতে আপোনাৰ কিমান টকা খৰচা হৈছে ইনভেষ্টমেণ্ট এতিয়া আপোনাৰ 20,000 মান খৰচা হৈ আছে মানে এবিঘা মাটি গোটেই মালচিং চালচিং লগাই ভেটি চেটি কৰা মেলি হাল চাল বোৱা হেতি হয় 20,000 মান টকা খৰচা আৰু এইটো কি জাতৰ জলকীয়া আপোনাৰ এইটো ৰাণী জলকীয়া বুলি কয় ৰাণী জলকীয়া হয় আচ্ছা ঠিক আছে আৰু এই জলকীয়াটো আপুনি 1 বছৰত কিমান টকা উপাৰ্জন কৰিব পাৰিব 1 বছৰত এইটো ভালকৈ হ'লে মানে আপোনাৰ যদি বজাৰটো ঠিকে থাকে 2-2.5 লাখ টকা 1 বিঘা মাটিত হ'ব এইখিনি জলকীয়া যে আপুনি কিমান দিনীয়া জলকীয়া এইখিনি আপোনাৰ 3 মাহ 3.5 মাহ তেনেকুৱা বয়স কেই মাহত আচলতে ভোট জলকীয়া ছিঙিব পৰা যায় 3 মাহত ছিঙিব পৰা হয় লগোৱাৰ পৰা 3 মাহত ছিঙিব মই এতিয়া ছিঙিছোঁ আচ্ছা এইবাৰ 2 নম্বৰ বাৰ হ'ব এতিয়া কেজি কেইটকাকৈ বিক্ৰী কৰিছে এতিয়া 400-450 তেনেকুৱা হৈ আছে এইবোৰ চব ইয়াতে পোক লাগি আছে দেখিছেনে দুইটা সাইড মানে ইয়াত এটা আঠা আছে এই আঠাটো দেখিনি যথেষ্টখিনি পোক প্ৰত্যেক খিলাতে ইয়াতে লাগি আছে জলকীয়া খেতিটো আমাৰ বছৰেকত কোন মাহ মানে কেইবাৰ কৰিব পাৰি আৰু কোন মাহত কৰিব পাৰি অক্টোবৰ মানৰ পৰা লগাব পাৰি আৰু হয় অক্টোবৰ মানৰ পৰা সুবিধা অনুযায়ী লগাব পাৰে আচ্ছা অক্টোবৰ পৰা লগালে আপোনাৰ তেতিয়া আপুনি ফেব্ৰুৱাৰী মানৰ পৰা জলকীয়া ছিঙিব পাৰিব প্ৰথমতে এইটো হাল বাই লৈছোঁ হাল বাই লৈ আপোনাৰ ভেটিটো কৰিছোঁ ভেটিটো কৰি এই মালচিং পেপাৰটো পাৰিছোঁ মালচিং পেপাৰটো পাৰি জলকীয়াটো ৰুই দিছোঁ ফুটা কৰি পানি ৰুই গৈছোঁ এই মালচিংটো পাৰিলে মানে বনবাদটো নিয়ন্ত্ৰণ হয় আচ্ছা গুৰিত আৰু চফা কৰি থাকিবলগীয়া নালাগে এজোপা গছত কিমান ভোট জলকীয়ালৈকে আপুনি পাইছে এজোপা গছত আপোনাৰ ভালকে যদি গছজোপা গ্ৰোথ হয় ভালকে লাগে আপোনাৰ 4 কেজি 5 কেজিলৈকে জলকীয়া লাগে এবাৰত নে টোটেল মানে টোটেল 4 কেজি 5 কেজি লাগে আচ্ছা তেতিয়াহ'লে এজোপা গছে আপোনাৰ 300 টকাকে হলো 1200 টকা 1000 টকা এজোপা গছে দিব ভোট জলকীয়া খেতিটো মানে এনেকুৱা যদি আপোনাৰ ভালকে হয় নহয় বহুত লাভজনক খেতি খালি ইয়াৰ মানে কিছুমান ভাইৰাছ বেমাৰ আছে ভাইৰাছ বেমাৰকেইটা যদি নিয়ন্ত্ৰণ কৰি ৰাখিব পৰা যায় নহয় জলকীয়া খেতিটো মানে ভোট জলকীয়া খেতিটো বহুত মানে প্ৰফিটেবল খেতি হয় আচ্ছা এনে বেলেগ খেতিৰ লগত মানে ইয়াৰ তুলনা কৰিবলৈ অলপ দিগদাৰ আপুনি বেমাৰ বুলি ক'লে গ'লে কি বেমাৰ আপুনি মানে দেখা পায় মেইনকে ব্লাইটটো লাগে তাৰপিছত আপোনাৰ এই পাতটো চিলি হৈ গছটো মানে কুজা হৈ যাব জলকীয়াটো সৰু হৈ যাব এইটো ভাইৰাছ হয় এইটো ভাইৰাছৰ কাৰণে হয় তাৰ কাৰণে আপুনি প্ৰতিষেধক কি কৰে প্ৰতিষেধক মই জৈৱিক ঔষধ এইটো টোটেলি মানে জৈৱিকত কৰিছোঁ মই আচ্ছা একো মানে কেমিকেল নাই ইয়াৰ সাৰৰ পৰা ধৰি লৈ গোটেইখিনি এবাৰ জৈৱিকত কৰিছোঁ জৈৱিক কৰিছোঁ বাকী ইকো অৰ্গেনিক বুলি গোটেইখিনি জৈৱিক মই লখিমপুৰ মানুহ এজনৰ পৰা আনি গোটেইখিনি জৈৱিকত কৰিছোঁ পোকৰ পৰা ধৰি লৈ ব্লাইডৰখিনি গোটেই জৈৱিক জলকীয়া মানে এইটো জৈৱিকৰ কালাৰটো আপুনি এইটো 4 দিন 5 দিন ছিঙি থৈ দিলেও আপোনাৰ জলকীয়া মানে একো নহয় কালাৰ এনেকুৱাই থাকিব আচ্ছা মানে চাইনিং এটা থাকে আচ্ছা ইয়াৰ বজাৰখন কেনেকুৱা বা বজাৰখন আপুনি ক'ত বিকিবৰ কাৰণে সক্ষম হৈছে বজাৰখনত মই আমাৰ ঘৰতে কৰোঁ ঘৰতে বিকোঁ ঘৰতে মানে মোৰ দাদাই জলকীয়া বেপাৰখন কৰে বিকিবলৈ দিগদাৰ নহয় ভোট জলকীয়া খেতি আপোনাৰ বিক্ৰী হ'বই মানে আপোনাৰ যেনেকুৱাই নহওক দামটো কমিব পাৰে মানে ছিজনত আৰু কমেগৈ অলপ হ'লেও মানে ভোট জলকীয়া খেতি আপোনাৰ 100 টকা তললৈ কোনো কাহিনী নাহে 100 টকা তলত আপুনি ভোট জলকীয়া বিকিবলগীয়া মই আজিলৈকে হোৱা নাই 2005 চনৰ পৰা কৰিছোঁ 100 টকা তলত ভোট জলকীয়া বিকিয়ে পোৱা নাই লাগি আছে চক এজোপা গছতে কিমান ভোট জলকীয়া লাগি আছে দেখিছেনে আৰু অৰ্গেনিক হিচাপে গোটেইখিনি কৰিছে যে এইফালে এয়া কৰি ৰাখিছে চক ঘাঁহ খেতি এই ঘাঁহটো কৰিছে আচলতে ছাগলীৰ কাৰণে আচলতে এইটো কি ঘাঁহ জিদা এইটো ৰিনা ঘাঁহ আচ্ছা কি কাৰণে ভাল এই ঘাঁহটো
এই ঘাঁহটো মানে ছাগলীৰ কাৰণে ভাল অলপ কোমল মানে ঘাঁহটো আচ্ছা ইভু নেপিয়াতকৈ অলপ হয় ঘাঁহটো কোমল মানে ছাগলীয়ে নেফিয়াতকৈ ভাল 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 এইটো খাবলৈ মানে ছাগলীয়ে খাবলৈ ভাল পায় এইটো আচ্ছা এইটো হয় কেনেকৈ আপোনাৰ এইটো গুটিৰ পৰা হয় গুটি গুটি ছটিয়াইছিলোঁ আচ্ছা মই এইটো দুবাৰ কাটিলোঁ হয় দুবাৰ কটাৰ পিছত এইটো হৈ আছে এইবাৰ বৰষুণ নাই কাৰণে ঘাঁহটো মানে ইমান বহা নাই বৰষুণটো যদি ভালকৈ পাই থাকে নহয় আপোনাৰ 15-20 দিনৰ মূৰে কাটি থাকিব ঘাঁহটো কাটি থাকিব পাৰে কাটি থাকিব আপুনি এই কিমান মাটি আছে এইডোখৰ একঠা হ'ব একঠা মাটিত আপুনি কিমান ছাগলী পালন কৰি আছে এতিয়া মোৰ 35টা আছে 35টা আছে মানে একঠা মাটিতে আপোনাৰ কাম চলি আছে চলি আছে আৰু এই ৰিণা ঘাঁহৰ যদি সঁচ লাগে কাৰোবাক এই যিটো দা ওচৰত পাই যাব হয়নে নহয় যেটা পাব আৰু এইফালে আছে চাওক এইখন হ'ল গাহৰি ফাৰ্ম খুব ধুনীয়াকৈ এখন নেট দি দিছে চাওক বাহিৰত এয়া দেখিছেনে এখন জাল নেট দি দিছে আৰু মানে চৰাই চিৰিকটি সোমাব নোৱাৰাকৈ খুব ধুনীয়াকৈ ৰুম চুম বনাই লৈছে আগত এইফালে আছিলে এইটো চাওক বাঁহৰ দেখিছেনে পাল দি থৈছে এইখিনি আছে আৰু এতিয়া বনাই থৈছে এইখন খুব ধুনীয়াকৈ যেতিয়া কিমান গাহৰি আছে বৰ্তমান এতিয়া বৰ্তমান আপোনাৰ মাইকী 13জনী আছে আচ্ছা জগা বাকী চেউৰী আছে টোটেল আপোনাৰ 70টামান আছে এতিয়া 70টামান আছে পোৱালি ছোৱালী গাহৰি ফাৰ্ম আপোনাৰ কিমান দিন হ'ল গাহৰি ফাৰ্ম মই 2011 চনৰ পৰা কৰিছোঁ গাহৰি পালন কৰি আছে এই মানে ব্ৰিডিং ফাৰ্ম আৰম্ভ কৰিছোঁ এনে ফেটেনাকৈ এনে আগত আছিলে হ'লে হয় এই ব্ৰিডিং ফাৰ্ম আপোনাৰ 11 চনৰ পৰা কৰি আছোঁ আচ্ছা মানে প্ৰতি বছৰে গাহৰি ফাৰ্মৰ পৰা এনেই কিমান টকা আপুনি উপাৰ্জন কৰি আছে গাহৰি ফাৰ্মৰ পৰা হয় আপোনাৰ পোৱালি বিকি আপোনাৰ 10-12 লাখ টকা হয় প্ৰতি বছৰে উপাৰ্জন কৰিছে হয়নে নহয় কিমান দিন হ'লে পোৱালি এইখিনি 35 দিনীয়া 35 দিনীয়া পোৱালি 36 দিনীয়া আছে আৰু হৈ যাব এজনী গাহৰি দেখিছে এই মোটামুটি আপোনাৰ 2 কুইণ্টেল 40 কেজিমান আপুনি এই হৈ আছে আৰু এই কেইবাৰ দিলে জিদা এই চাৰিবাৰ দিলে চাৰিবাৰ দিছে চাৰিবাৰ দি এইখিনি পোৱালি উইনিং কৰিছে এইখিনি পোৱালি টাই ভাগৰ ন কেইটা পোৱালি দিছিলে এবাৰ 14টা দিছিলে 14টা পোৱালি দিছে গতিকে চাওক আপুনি এইটো নাভাবিব যে গাহৰিজনী ডাঙৰ হ'লেই বা শকত হ'লেই যে মানে পোৱালি কম দিব এইটো নহয় এই 14টা পোৱালি দিছে চাওক 4 নম্বৰ বাৰত 14টা পোৱালি দিছে এই 2 নম্বৰ বাৰ দিছে নে 2 নম্বৰ বাৰ কেইটা দিছে এই 8টা দিছে এবাৰ আচ্ছা 8টা দিছে লাষ্ট ব্লেক হয় এজনীও লাষ্ট ব্লেক পোৱালি আছে অলৰেডি এইটো বৰটো এই বৰ ন এই পোৱালি দিলে এই নাই দিয়া এই গাভিনী হৈ আছে গাভিনী হৈ আছে এইফালে ইয়াৰ পোৱালি দি থৈছে এজনীয়া পোৱালি দি থৈছে চাওক এই 2 নম্বৰ বাৰ দিছে 2 নম্বৰ বাৰ দিছে 2 নম্বৰ বাৰ দিছে আচ্ছা এজনী আৰু এইটো এজনী ক্ৰছ আচলতে ইয়াত আপুনি যিটো বৰ আছিলে এই বৰটো আপুনি বিক্ৰী কৰিলে নেকি বিক্ৰী কৰিলোঁ মানে ইয়াত ক্ৰছ কৰাৰ পিছত বিক্ৰী কৰিলে ডিচেম্বৰ 30 তাৰিখৰ দিনা বিক্ৰী কৰিলোঁ আচ্ছা এইখিনি ডিউৰকৰ পোৱালি মানে ইহঁতৰ যিমানখিনি পোৱালি ওলাইছে মানে ডিউৰক ক্ৰছ এইকেইজনী নহয় এইকেইজনী আপোনাৰ হেমচাৰ এইটো বৰ হেমচিয়াৰ ক্ৰছ ব্ৰিড হয় নে নহয় পোৱালি বিকিবলগীয়া আছে বৰ্তমান আছে নি আপোনাৰ পোৱালি আছে বাৰু জগি আছে বুকিং কৰিলে পাব মানে আপুনি ফোনৰ নাম্বাৰটো কৈ দিয়ক 9101669837 হয় আৰু এইফালে আছে চাওক ছাগলী ফাৰ্মখন আপোনালোকক মই দেখাম আৰু ব্ৰিটেলত ছাগলী ফাৰ্ম কৰি আছে ইফালেও ছাগলী আছে সম্পূৰ্ণ আবদ্ধ পদ্ধতিত ছাগলী ফাৰ্ম কৰি আছে খুব ধুনীয়াকৈ ওপৰতো চালি এনেকৈ দি লৈছে যেতিয়া কিমান ছাগলী আছে এতিয়া আপোনাৰ বৰ্তমান এতিয়া বৰ্তমান ঘাই ছাগলী 18জনী আছে 18জনী ছাগলী আছে 18জনী আছে এইয়া চাওক আচলতে ছাগলী ফাৰ্মৰ ভিডিঅ' মই আপোনালোকক এটা আগত দি ৰাখিছোঁ তেতিয়া এনেধৰণৰ নাছিলে আচলতে এখন বাঁহৰ চালি আছিলে আপোনালোকে মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম প্ৰথম ভিডিঅ'টো আপোনালোকে চাব পাৰিব এইটো ছেকেণ্ড ভিডিঅ' কৰিছোঁ মই এইফালে এয়া চাওক খুব ধুনীয়াকৈ এতিয়া পকাকৈ বনালে এইফালে এয়া 19জনী ছাগলী আৰু কেইটা বৰ আছে বৰ এটাই আছে এটা নতুনকৈ উঠাইছোঁ এয়া হয় বৰ কাৰণে আপুনি ছাগলী কোনটো ব্ৰিডত কৰি আছে এতিয়াতো আপোনাৰ চিৰহীয়া বিটেল ক্ৰছৰ এটা আছে বৰ এইটো এটা নতুনকৈ উঠাইছোঁ জাফৰানা এইটো 5 মহীয়া পোৱালি আচ্ছা এইটো 26 তাৰিখে 5 মাহ হ'ব এইটো 26 তাৰিখে বোলে 5 মাহ হ'ব এয়া চাওক আৰু খাদ্য হিচাপে কি ব্যৱহাৰ কৰি আছে ন খাদ্য ঘাঁহ দিওঁ
আচ্ছা তাৰপৰা গছপাতো দিয়া হয় হয় এই তেনেকৈ দানা দিওঁ আচ্ছা দানাটো আৰু কোন চনৰ পৰা আপুনি ছাগলী পালন কৰি আছে 2016 চনৰ পৰা কৰি আছো এই মানে উন্নত জাতৰ ছাগলী বৰ্তমান আপোনাৰ পোৱালি বিকিবলগীয়া আছে নি পোৱালি বৰ্তমান নাই পোৱালি বিকিব লগা বৰ্তমান নাই ন এইকেইটা 5টা আছে এইকেইটা বুকিং হৈ আছে এই যিখিনি পোৱালি আছে সেইখিনি বুকিং হৈ আছে আৰু বৰ্তমান নাই এই কিমান দিন হৈছে এই দুবাৰ পোৱালি দিছে আৰু আচ্ছা আৰু তাইও দুবাৰ দিছে আৰু যথেষ্ট মানে আচলতে এই বিটেল জাতীয় ছাগলীটো কিমান কেজিলৈকে আপোনাৰ হয় বিটেল ছাগলীটো আপোনাৰ মাইকীখিনিতো 50 কেজি 60 কেজি ইমানটো হয় 50 কেজি 60 কেজি হৈ যায় মতা ছাগলীটো আপোনাৰ 70 কেজি 80 কেজি ইমানটোলৈকে হয় আচ্ছা গতিকে এইখিনিয়ে এনেধৰণে খুব ধুনীয়াকৈ বনাই দিছে দেখিছেনে দানা খাবৰ কাৰণে এইখিনি আৰু আপুনি সম্পূৰ্ণ আবদ্ধ পদ্ধতিতে কৰিছে সম্পূৰ্ণ আবদ্ধ আৰু এইখিনি দেখিছে ৰাতি থাকিবৰ কাৰণে উপতাত চাংঘৰ আছে আচলতে এয়াই হ'ল এনেধৰণে ছাগলী ফাৰ্ম কৰি আছে আবদ্ধ পদ্ধতিত আৰু ভিডিঅ'টো যদি সবিশেষ জানিব বিচাৰে আপোনালোকক মই ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ আগত অলৰেডি এটা মই ভিডিঅ' দি থৈছিলোঁ সেইটো ভিডিঅ'ত আপুনি চাব পাৰিব কিন্তু এই ফাৰ্মখনত অলৰেডি তেখেতে কি কৰিছে নতুনকৈ গোটেই বস্তুটো বনাইছে ধুনীয়াকৈ পকা কৰিছে তলটো আৰু এইফালে যিখিনি আমাৰ ছাগলীৰ যিটো গু এইটো ইয়াতে ৰাখিছে আৰু এই গুটো দি পেলাই খেতি কৰি আছে হয়নে দাদা হয় খেতি কৰি আছে আৰু এইটো হ'ল ব্ৰিডাৰ বছৰেকত আপোনাৰ কিমান টকা উপাৰ্জন কৰি আছে ছাগলী ফাৰ্মৰ পৰা ছাগলী খৰচা বাদ দি 3 লাখ মান টকা হয় 3 লাখ মান টকা হয় এয়াই হ'ল আমাৰ অসমীয়াৰ আচলতে ব্যৱসায়ী ঘৰত থাকি পেলাই আমি এনেধৰণে বিভিন্ন ধৰণৰ কামৰ লগত জড়িত হৈ আছে আৰু ইয়াৰ পৰাই ইনকম কৰি পেলাই নিজৰ পৰিয়াল নিজে স্বাৱলম্বী হ'বৰ কাৰণে চেষ্টা কৰিছে গতিকে ভিডিঅ'টো মই আজি ইয়াতে সামৰণি মাৰিম কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি পেলাই জনাব আৰু যদি ভিডিঅ'টো ভাল লাগিলে বন্ধুবৰ্গৰ মাজত আপোনালোকে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু চেনেলটোত যদি মোৰ নতুনকৈ ভিডিঅ' চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা আজিলৈ আহোঁ আকৌ নতুন এটা ভিডিঅ' বিদায়